মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅটো হৈছে ইংৰাজী গ্ৰামাৰ ক্লাছৰ পাৰ্ট 2 ভিডিঅ পাৰ্ট 1 ভিডিঅটো ইতিমধ্যে এই চেনেলতে আপলোড হৈ গৈছে তোমালোকে যদি সেই পাৰ্ট 1 ভিডিঅটো যদি চোৱা নাই এতিয়ালৈকে তেন্তে তোমালোকে এই ভিডিঅৰ ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে তাত ক্লিক কৰি তোমালোকে সেই ভিডিঅটো চাই ল'ব পাৰিবা আৰু পাৰ্ট 1 ভিডিঅটোত আমি আলোচনা কৰিছিলো সেন্টেন্স বা বাক্যৰ বিষয়ে বাক্য কেনেকৈ গঠন হয় আৰু বাক্যৰ যিখিনি শ্ৰেণী বিভাজন সেই সম্বন্ধে আমি আলোচনা কৰিছিলো তোমালোকে যদি চোৱা নাই চাই লবা আজিৰ এই পাৰ্ট 2 ভিডিঅটোত আমি আলোচনা কৰিম বাক্যৰ শ্ৰেণী বিভাজনৰ বিষয়ে অৰ্থাৎ ক্লাসিফিকেশন অফ সেন্টেন্সেস আজিৰ এই ভিডিঅটোত কেৱল মাত্ৰ আমি দুটা বাক্যৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰিম তাৰ প্ৰথমটো হৈ গল এছাৰ্টিভ সেন্টেন্স যাক অসমীয়াত বৰ্ণনামূলক বাক্য বুলি কোৱা হয় আৰু দ্বিতীয়তে আমি আলোচনা কৰিম ইন্টাৰোগেটিভ সেন্টেন্স যাক অসমীয়াত প্ৰশ্নবোধক বাক্য বুলি কোৱা হয় তেন্তে আহা আমি আজিৰ এই ভিডিঅলৈ আগবাঢ়ি যাওঁ ইয়াত দিয়া আছে সোৱা বাক্যৰ শ্ৰেণী বিভাজন ক্লাসিফিকেশন অফ সেন্টেন্সেস ইয়াৰ প্ৰথমটো হৈ গল বাক্যৰ প্ৰথম ভাগটো হৈ গল এছাৰ্টিভ সেন্টেন্স যাক অসমীয়াত কোৱা হয় বৰ্ণনামূলক বাক্য ইয়াত সোৱা তোমালোকে লক্ষ্য কৰা যে যি বাক্যই কোনো বৰ্ণনা বা বিবৃতি প্ৰকাশ কৰে তাকেই assertive sentence বা বৰ্ণনামূলক বাক্য বোলে মানে তোমালোকে কোৱা যিবিলাক কথা যিবিলাক বাক্য সেই বাক্যত যদি কোনো এটা কথা যদি বৰ্ণনা থাকে বা কোনো যদি বিবৃতি প্ৰকাশ পায় তেন্তে সেই বাক্যটোই হ'ব assertive sentence বা বৰ্ণনামূলক বাক্য ইয়াত উদাহৰণ দিয়া আছে তোমালোকে সহজে বুজি পাবা চোৱা I read a book অৰ্থাৎ মই কিতাপ পঢ়ো মানে মই কি পঢ়ো মই কিতাপ পঢ়ো ইয়াত এটা বৰ্ণনা দিয়া আছে গতিকে এই উদাহৰণটো হৈ গল এটা assertive sentenceৰ উদাহৰণ দ্বিতীয়তে চোৱা he goes to school মানে তেওঁ স্কুললৈ যায় তেওঁ কলৈ যায় তেওঁ স্কুললৈ যায় স্কুললৈ যোৱাটো তেওঁ বৰ্ণনা কৰিছে গতিকে এটো হৈ গল এটা assertive sentenceৰ বা বৰ্ণনামূলক বাক্যৰ উদাহৰণ তৃতীয়তে হৈ গল চাই লোৱা যে নমিতা is playing নমিতাই খেলি আছে নমিতাই কি কৰি আছে নমিতাই খেলি আছে মানে নমিতাই খেলি টকাটো বৰ্ণনা কৰা হৈছে গতিকে এই তিনিটাই হৈ গল assertive sentence বা বৰ্ণনামূলক বাক্যৰ উদাহৰণ এতিয়া তলত মই एग्जांपल 1 2 3 কে ব্ল্যাঙ্ক ৰাখি থৈছো তোমালোকৰ কাৰণে এইগিটা হ'ব হোমৱৰ্ক তোমালোকে এই তিনটা তোমালোকে কিন্তে কৈ থওঁ তোমালোকে এই গ্ৰামাৰ ক্লাছটো কৰিবলৈ আহিলে মানে ইউটিউবত যেটা তোমালোকে ভিডিও চাবলৈ আহিবা তাৰ আগতে তোমালোকে এখন এক্সট্ৰা কপি লৈ লবা এখন বহি তোমালোকে বনাই লোৱা গ্ৰামাৰ সেকশনৰ কাৰণে মই দিয়া এই কথাসমূহ তোমালোকে মানে ভিডিওটো পোষ্ট কৰি পেলাই এই গুটেই যিখিনি লিখা আছে তোমালোকে নোট ডাউন কৰি লবা তেতিয়া পিছত তোমালোকৰ মানে পঢ়িবলৈ সহজ হ'ব গতিকে 1 2 3 মানে তিনটা উদাহৰণ মানে বৰ্ণনামূলক বাক্যৰ অৰ্থাৎ assertive sentenceৰ তিনিটা উদাহৰণ তোমালোকে লিখিবা বা এই ভিডিও কমেন্ট সেকশনত তোমালোকে লিখিবা তোমালোকৰ সেই বহিখনটো লিখিবা এইগিটা তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল নিশ্চয় বুজি পাইছা তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া আমি আগবাঢ়িছো দ্বিতীয়টো বাক্যৰ প্ৰকাৰলৈ দ্বিতীয়টো হৈছে ইন্টাৰোগেটিভ সেন্টেন্স মানে প্ৰশ্নবোধক বাক্য সোৱা যে যি সেন্টেন্স বা বাক্যত প্ৰশ্ন কৰা হয় তাকে ইন্টাৰোগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক বাক্য বোলে মানে তুমি যেতিয়াই কাবাক প্ৰশ্ন কৰিবা প্ৰশ্ন কৰে যেটো বাক্য তুমি ব্যৱহাৰ কৰিছা হেতু হৈছে প্ৰশ্নবোধক বাক্য মানে ইন্টাৰোগেটিভ সেন্টেন্স মানে যিবোৰ সেন্টেন্স বা বাক্যত মানে তুমি প্ৰশ্ন কৰিছা হেইবোৰেই হৈছে প্ৰশ্নবোধক বাক্য বা ইন্টাৰোগেটিভ সেন্টেন্স এতিয়া চোৱা এত উদাহৰণ দি দিয়া আছে যে ডু ইউ ৰিড এ বুক তুমি কিতাপ পঢ়ানে প্ৰশ্ন কৰা হৈছে এটো হৈছে ইন্টাৰোগেটিভ সেন্টেন্সৰ এটা উদাহৰণ আৰু এইখিনিতে তোমালোকক কৈ থওঁ যে প্ৰশ্নবোধক বাক্য বা ইন্টাৰোগেটিভ সেন্টেন্স হ'বলৈ হলে মানে বাক্যটোৰ শেষত সদায় কি লাগিব এটা কোৱেশ্চন মাৰ্ক লাগিব মানে প্ৰশ্নবোধক চিন এটা লাগিব সোৱা ইয়াত দিয়া আছে তুমি কিতাপ পঢ়ানে এটো প্ৰশ্নবোধক চিন ডু ইউ ৰিড এ বুক প্ৰশ্নবোধক চিন মানে প্ৰশ্নবোধক চিনটো লাগিবই এই ইন্টাৰোগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক বাক্যৰ শেষত 2 নম্বৰ এটা एग्जांपल দিয়া আছে তোমালোকৰ সুবিধাৰ্থে চাই লোৱা যে ইজ জুৰি কুকিং জুৰিয়ে ৰান্ধি আছে নে প্ৰশ্ন কৰা হৈছে প্ৰশ্নবোধক চিন তৃতীয়টো চোৱা যে ডাজ সি
গো টু স্কুল তাই স্কুললৈ যায়নে চোৱা প্ৰতিটোতে প্ৰশ্ন কৰা হৈছে প্ৰতিটো বাক্যতে প্ৰশ্ন কৰা হৈছে আৰু শেষত প্ৰশ্নবোধক চিন আছে গতিকে এই সমূহ বাক্য হৈছে প্ৰশ্নবোধক বাক্য বা যাক ইংৰাজীত কোৱা হয় ইন্টাৰগেটিভ সেন্টেন্স ইয়াতো তোমালোকৰ বাবে 1 2 3 মানে তিনটা প্ৰশ্নবোধক বাক্য লিখিবৰ বাবে মই হোমৱৰ্ক দিছো ইয়াতো তিনটা তোমালোকে লিখিবা মানে তোমালোকৰ যিখন মই বহি প্ৰস্তুত কৰি ল'বলৈ কৈছো সেই বহিখনত তোমালোকে তিনটা বাক্য লিখিবা প্ৰশ্নবোধক বাক্য আৰু এই ভিডিওৰ কমেন্ট সেকশনতো তোমালোকে তিনটা প্ৰশ্নবোধক বাক্য লিখি দিবা নিশ্চয় ক্লিয়াৰ হৈছে কনসেপ্ট ক্লিয়াৰ হৈছে বুলি মই তোমালোকৰ ভাবিছো যদি তোমালোকে কনসেপ্ট ক্লিয়াৰ হোৱা নাই তেন্তে মোক জনাবা নিশ্চয় বুজি পাইছা তোমালোকে মোৰ দৃঢ় বিশ্বাস যদি বুজি পোৱা নাই এবাৰ যদি বুজি পোৱা তোমালোকে অসুবিধা হৈছে তেন্তে ভিডিওটো তোমাৰ শেষ কৰি পেলাই পুনৰ আকৌ এবাৰ তোমালোকে চাই দিবা তেতিয়া নিশ্চয় তোমালোকে সহজে বুজিবলৈ সক্ষম হ'বা ধন্যবাদ আজিলৈ তোমালোকক এৰিছো আৰু ইয়াৰ গ্ৰামাৰৰ পাৰ্ট 3 ভিডিওটোত মানে নেক্সট ভিডিওটোত মই তোমালোকৰ লগত আলোচনা কৰিম বাকি যি তিনটা আমাৰ বাক্য থাকি গ'ল বাক্যৰ প্ৰকাৰ এটা হৈ গ'ল ইম্পেৰেটিভ সেন্টেন্স আনটো অপটেটিভ সেন্টেন্স আৰু এক্সক্লামেটৰী সেন্টেন্সৰ বিষয়ে আমি পাৰ্ট 3 ভিডিওত আলোচনা কৰিম তেন্তে ধন্যবাদ ঘৰত থাকা সুস্থ হৈ থাকা ভালে কুশলে থাকা মৰম থাকিল ধন্যবাদ